সুবাসেৰো ডালি আজুতীয়া মন কোঠাত আবেগৰে ধেমালি। হেল্ল' এভৰিৱান, এতিয়া ইভিনিং 6:30 বাজিছে। মই গৈ আছোঁ অফিচৰ পৰা ঘৰলৈ আৰু এয়া চাওক তিতি আজি বৰষুণত গৈ আছোঁ। এইফালে চব আজি গুৱাহাটী বৰষুণ দিনা বানপানী হৈ যাবগৈ, সেয়েহে পটাপট গৈ লওঁ। আপোনালোকৰ ঘৰত গৈ পিছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, এতিয়া মই গা চা ধুই আহিলোঁ, ফ্ৰেছো হ'লোঁ আৰু চাহ খালোঁ। এতিয়া সময় হ'ল 8 বাজি গ'লগৈ আজৰি হওঁতে। আৰু বৰষুণে পালে, আপোনালোকে দেখিছিলেই ৰাস্তাত আহোঁতে। আৰু বৰষুণে পালে কাৰণে গোটেই কাপোৰ চাপোৰ ভিজি গ'ল, চব ধুব লগা হৈ গ'ল। আৰু এইটো দেখিছেনে, মাথাটো তিতিছিলে। এতিয়া মোৰ মূৰটো নাই ধোৱা আৰু কাইলৈ ধুব লাগিব, যিহেতু আজি উইকেণ্ড হয় ছেটাৰডে। খুব মনটো ভাল লাগে উইকেণ্ড আহিলে মানে। আজি এতিয়া অকণমান ৰেষ্ট ল'ম, তাৰপিছতে গৈ পেলাই আজি ভাত বনাবগৈ লাগিব। ভাত নহয়, আজি পোলাও খাম আৰু মাটন খাম। আজি ফাৰ্ষ্ট চেলাৰী পালোঁ মই, গতিকে হাজবেণ্ডক মটন খুৱাই দিছোঁ আজি। আৰু এতিয়া বনাবগৈ লাগিব, যিহেতু উইকেণ্ড হয় সেইটো কাৰণে আজি অকণমান স্পেচিয়েলকৈ খাম বুলি ভাবিছোঁ। পোলাও বনাম আৰু মাংস বনাম, আপোনালোকক মাজে সময়ে দেখাই থাকিম বাৰু। আৰু বহুত দিন ভিডিঅ'টো দিয়া নাছিলোঁ, কিন্তু ভিডিঅ'টো অহা যোৱা কৰি আছোঁ, বহুত ব্যস্ততা হৈ আছোঁ অফিচৰ লগতে জইন কৰাৰ পৰা। আৰু ক'তো যোৱাও হোৱা নাই, লকডাউন যিহেতু আপোনালোকে জানেই, সেইটো কাৰণে। আৰু মাজে সময়ে দি থাকিম ভিডিঅ'বিলাক, গতিকে আপোনালোক মোৰ লগত কানেক্ট থাকিব। সেয়াই আৰু তেতিয়াহ'লে কি দেখাওঁ কি নেদেখাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো, ব'লক। আৰু এইফালে ৰাতি সাঁজৰ কাৰণে মানে ডিনাৰৰ কাৰণে বনাই আছোঁ মই এতিয়া মাংস। আজি ছাগলী মাংস স্পেচিয়েল আছে আৰু পোলাও হ'ব লগত। এইফালে পোলাও মই এটা চিটি মৰাই দিছোঁ আৰু এইফালে বনাই আছোঁ ছাগলী মাংস। আৰু এয়া চাওঁ কিমান ধুনীয়াকৈ সিজি গৈছে, কিন্তু লাইটটো অপজিট হয় সেইটো কাৰণে অকণ বেয়া দেখিব পাৰে। কালি ৰাতি আৰু ব্লগটো কণ্টিনিউ কৰা নহ'লেগৈ, আৰু আজি সেইটো ছানডে, সেইকাৰণে ভাবিছোঁ আজি ইফালে যাওঁ আৰু ব্লগটো কণ্টিনিউ কৰোঁ লগতে। আৰু এতিয়া আহি আছোঁ, আমি কৈ দিওঁ আৰু বেলিভিউলৈ আহি আছোঁ। বহুত দিন ক'তো ওলাই অহা নাই ফুৰিবলৈ, সেইটো কাৰণে যেতিয়া বেলিভিউলৈ যাম বুলি ভাবিছোঁ, সেয়েহে আপোনালোকক দেখাই দিছোঁ বেলিভিউ পৰিৱেশটো। গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু এইফালে মিষ্টাৰ গাড়ী চলাই আছোঁ, আহি আছোঁ। গতিকে আপোনালোকক তাত গৈ লগ পাম। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। হেল্ল' এভৰিৱান, এতিয়া আমি আহি পালোহি বেলিভিউ। আৰু এইফালে চাওক কিমান সুন্দৰ পৰিৱেশ, কি মজা লাগিছে। বহুত দিনৰ পৰা আহিম বুলি ভাবি থাকিছিলোঁ বেলিভিউলৈ, আজি ফাইনেলি পালোঁ আহিবলৈ। আৰু এয়া চাওক পৰিৱেশ বেলিভিউ। আজি আমি কিমান দিনৰ মূৰত আহিছোঁ ন বেলিভিউলৈ। লাষ্ট আমি ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে দিনাখনে অহা, তেতিয়াৰ পৰা আমি অহাই নাই। আজি বহুত দিনৰ মূৰত আহিছোঁ। কি মজা পৰিৱেশ, আপোনালোকে এবাৰ আহিবচোন চাব বেলিভিউলৈ। যদি গুৱাহাটীত থাকে, গুৱাহাটীখিনিতো আহিছে। যদি কোনোবা নাই অহা, নাই দেখা, গুৱাহাটী আহিলে এবাৰ প্লিজ বেলিভিউলৈ আহিব, চাব ইয়াৰ পৰিৱেশটো। আৰু এইফালে ব্ৰহ্মপুত্ৰ, কি ধুনীয়া পৰিৱেশ। আপোনালোকক এবাৰ মই বেক কেমেৰা কৰি দেখাম, চাই থাকিব। ইমান ধুনীয়া পৰিৱেশ, বাপৰে। পাহাৰটো চোৱা, ইমান ধুনীয়া লাগিছে। এতিয়া বাৰিষা যে পানীটো অকণ বাঢ়ি আছে। আৰু চাওক মানে মানুহবিলাকক অকণমান দেখাই দিওঁ, কিমান ধুনীয়া লাগিছে। এই ৰাস্তাটোৱে বহুত ধুনীয়া লাগে ন। তামাম এইফালে তললৈ ঘৰবিলাক যে মানুহৰ আছে, ৰাস্তাটো এইটো চোন। ইয়াত পানী প্ৰব্লেম নাই চাগে ন? ইয়াত পানী প্ৰব্লেম নাই চাগে, ব্ৰহ্মপুত্ৰখন ওচৰতে ন। চাওঁ এইফালে ৰাস্তাটো অকণ দেখাই দিওঁ। এতিয়া আমি আহি আছোঁ খানাপাৰালৈ। আজি গোটেই চিটিখন ফুৰিলোঁ। প্ৰথমতে বেলিভিউ গ'লোঁ, বেলিভিউ পৰা এতিয়া খানাপাৰালৈ আহি আছোঁ। খানাপাৰা এখন নাৰ্চাৰীলৈ আহি আছোঁ, আপোনালোকক দেখুৱাম বাৰু। চাওঁগৈ কি কেনেকুৱা ধৰণৰ কি ফুল আছে নাৰ্চাৰীখনত। বেছি নিকিনো ফুল, কিন্তু চাবলৈ বহুত ইচ্ছা আছে নাৰ্চাৰীখন, সেইকাৰণে আজি আহিছোঁ। ব'লক তেতিয়াহ'লে মোৰ লগতে আপোনালোকো দেখুৱাই নেকি। মই এতিয়া নাৰ্চাৰী পালোঁহি, চাই আছোঁ বস্তুখিনি, বস্তু নহয় ফুলখিনি, চৰি।
ফুলখিনি চাই আছোঁ আৰু এইফালে ইয়াৰ ল'ম বুলি ভাবিছোঁ আৰু ইয়াৰ দামটো 200 টকা কৈছে অকণমান কমাই মেলি চাই চিতি ল'ম আৰু এইফালে চাওক কিমান ধুনীয়া চব ফুল পাব আপুনি ইনডোৰ আউটডোৰ যেনেকুৱা ধৰণৰ বিচাৰে খানাপাৰাত আছে ৰিজনেল নাৰ্চাৰী হয় বহুত ভাল লাগে আৰু এইফালে মিষ্টাৰে চাই আছে কিবা কিবি সেয়া দেখাই দিম গোটেই ভিউটো কিমান ডাঙৰ হয় নাৰ্চাৰীখন চাই থাকিব এইফালে চাওক একদম বতাহত হোৱা এটা পানী চানি নালাগে এনেকুৱা ভাল আছিলে ভাল আছিলে দেখিবলৈ এই ডাঙৰটো লওঁ নেকি এই ডাঙৰটো দিয়ক নহ'লে মাজতো লওঁ ন এইকেইটাই ভাল লাগিছে মাজতো পাতকেইটা ভাল মাজতে দিয়ক টাব মোক ধুনীয়াকৈ ফিটিং কৰি দিব লাগিব ফিটিং কৰি হৈ গ'ল ইয়াতে আমাৰ এয়া ফিটিং কৰি হৈ গ'ল এতিয়া গাড়ীত উঠাবৰ কাৰণে লৈ গৈ আছে এয়া চব মাটি চাটি চব পায় মাটি চাটিৰ কাৰণে একো চিন্তা কৰিব নালাগে যদি আপোনালোকে বিচাৰে ইয়াতে ধুনীয়াকৈ ফিটিং কৰি লৈ যাব পাৰে এয়া হৈ গ'ল এতিয়া আমাৰ গাড়ীত তুলিব লৈ গৈ আছে এয়া আৰু এতিয়া মই অকণমান আপোনালোকক কেমেৰা কৰি দেখুৱাই দিছোঁ নাৰ্চাৰীখন আৰু এইটো হৈছে ইয়াৰ নাৰ্চাৰীখনৰ এণ্ট্ৰি গেট আৰু এইফালেদি সোমাই আহি পেলাই আপোনালোকে গোটেই নাৰ্চাৰীখন চাব পাৰে কিমান ধুনীয়া এটা পৰিৱেশ পাহাৰৰ কিনাৰত এখন নাৰ্চাৰী বহুত ডাঙৰ এটা এৰিয়া হয় আৰু ইয়াতে যিমান মানুহ আহে মানে মই খালী হৈ থকা নেদেখোঁৱেই মানুহবিলাকে প্লাণ্টছবিলাক কিনি আৰু পূৰা একদম মানে গাড়ীত ভৰাইহে যায় মানে ইমান এটা ৰিজনেবল প্ৰাইজত পোৱা যায় খুব ভাল লাগিলে মই ইয়াতে আহোঁ প্ৰায় আৰু ইয়াত সকলোবিলাক ধৰণৰ ঘৰ ডেক'ৰেশ্যন কৰাৰ পৰা আদি কৰি ইনডোৰ প্লাণ্টছ আউটডোৰ প্লাণ্টছ বনৌষধি গছ নেমু আপোনালোকে যি বিচাৰে মুঠতে সকলোবিলাক পাব ইয়াতে আৰু এইফালে ফুলবিলাক ফুলি আছিলে মই সেইটো কাৰণে আপোনালোকক অকণমান ভিডিঅ' কৰি নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ সেয়েহে দেখুৱাই দিছোঁ আপোনালোকে যদি বিচাৰে এখন খানাপাৰাত আছে আহিব পাৰে ৰিজনেল নাৰ্চাৰী হয় এয়াই আছিলে যে মোৰ ভিডিঅ' যদি এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই